নমস্কাৰ, মই দিব্যশ্ৰী সকলোকে আমাৰ চেনেলৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। যিহেতু বিশ্বকৰ্মা পূজাটো পাৰেই হৈ গ'ল আৰু সেইদিনা কৰি থোৱা এটা ব্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ৰাতিপুৱা আমাৰ কৃষ্ণাই দেখিছেনে চাইকেলখন ধুইছে পূজাৰ দিনা। তাই নিজৰ চাইকেলখন বোলে তাই নিজেই ধুবহি বুলি পানী দিবলৈ ক'লে মোক, আৰু মই পানী দিলোঁ আৰু তাই চাইকেলখন নিজেই ধুলে। আৰু অনুভৱ হৈছে আৰু তাই যে ডাঙৰ হৈছে এতিয়া কিছুমান কথা গম পাইছে। আৰু পায়স বনাইছোঁ এয়া পূজাৰ কাৰণে অকণমান পায়স কৰি আছোঁ। বাহিৰত পূৰা বৰষুণ আহি গ'ল, ডাঙৰ বৰষুণ। আমাৰ পায়স বনাইছে এয়া পায়স আমাৰ ৰেডি হৈ গ'ল। এতিয়া কৃষ্ণ কৰিব আৰু পাপাহেঁতি আৰচিহেঁতি। পূজাৰ কাৰণে এয়া পায়স আগবঢ়াই দিলোঁ আৰু লগতে জেলেপি আছিলে। যিহেতু অফিচলৈ যাবলৈ লৰালৰি হৈছে মানুহজনৰ, সেইকাৰণে মোক সোনকালে এয়া কামভাগ কৰি দিবলৈ ক'লে। আৰু মই প্ৰথমতে চাকি দি কৰি পূজা এনেকৈ সিহঁতক আগবঢ়াই দিলোঁ খাবলৈ। আৰু এতিয়া তেওঁলোকৰ অফিচলৈকে ওলাই আহিলোঁ। আৰু কোন কোননো আহিছে সেয়া সুধিছোঁ বাটত, আৰু মোৰ বোলে অকণমান দেৰিয়ে হৈ গ'ল। আৰু গৈয়ে প্ৰথমতে সেৱা এভাগ জনাই ল'লোঁ পূজাৰ থলীত। এয়া আমাৰ পুৱালৈকে পূজা সামৰণিয়ে পৰিলে। ইয়াৰ পিছতে দিহানাম আয়োজন কৰা হৈছে। তেওঁলোকক শিৱসাগৰৰ পৰা নিমন্ত্ৰণ জনাইছে। আৰু এয়া এখন গামোচাৰে তেওঁলোকৰ মেমে আদৰণি জনাইছে। এয়া
ধুনীয়াকৈ দিবলৈ সম্ভৱ নহয় ভিডিঅ'টোত, বহুত দীঘল হৈ যায়। সেইকাৰণে যিমানকণ পাৰোঁ মই দেখালোঁ। আজি মোৰ ব্লগটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট এটা কৰি জনাব। আৰু যিসকল মোৰ চেনেলত নতুন আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আগলৈনো কেনেকুৱা ভিডিঅ' দিব পাৰি, কেনেকুৱা দিবলৈ ভাল লাগিব, সেয়াকে মোক কমেণ্ট কৰি জনাব। তো আজিলৈ আহোঁ। সকলোকে মোৰ ব্লগটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ।